হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল। আজি মই আপোনালোকক লৈ গৈ আছোঁ সতী-ৰাধিকা প্ৰশান্তি উদ্যান ৰিভাৰ ফ্ৰণ্ট পাৰ্কখনলৈ। সেই নামটোনো কিয় হ'ল, সতী-ৰাধিকানো কোন আছিলে, তেওঁৰ কথা অকণমান কওঁ ব'লকচোন। বহুত ইণ্টাৰেষ্টিং লাগিলে মোৰ কথাষাৰ জানি পেলাই। প্ৰথমে মোৰ মাৰ পৰাই গম পাইছিলোঁ যে শ্ৰীমন্ত শংকৰদেৱৰ দিনতেই এটা বান্ধ দিব লাগিছিলে। কাৰণ সেই বান্ধটো যদি দিয়া নহয় তেতিয়াহ'লে গোটেই বানপানীয়ে প্ৰত্যেক বছৰে গোটেইখিনি খেতি বাতি সেইবোৰ সকলো ধ্বংস কৰি পেলায়। কিন্তু শংকৰদেৱৰ মতে এই বান্ধটো এগৰাকী সতী নাৰীয়েহে দিব পাৰিছে। সতী-ৰাধিকা এওঁ নিজৰ স্বামীৰ লগত কোনোবা ফালে গৈ থাকোঁতে সুধিলে যে ইয়াত কিহৰ মেল পাতিছে, কিহৰ মিটিং হৈছে। তেতিয়া তেখেতৰ স্বামীয়ে ক'লে যে ইয়াত এটা বান্ধ দিব লাগে, তাৰ কাৰণে সতী নাৰী বিচাৰিছে। তেতিয়া তেখেতে নিজেই আগবাঢ়ি ক'লে যে ময়েতো সতী নাৰী, কাৰণ আজিলৈকে হেনো তেওঁ নিজৰ স্বামীৰ বাহিৰে বেলেগ কাৰোৱেই মুখ দেখা নাই আৰু স্বামীৰ ছাটোতো ভৰি দিয়া নাই। পিছত তেওঁ শংকৰদেৱৰ ওচৰত গ'ল, ক'লে যে ময়ে কৰিব পাৰিম এই কামটো। তাৰপিছত শংকৰদেৱে এযোৰ নিকা বস্ত্ৰ দিলে, পিন্ধি পলৰে মাছ ধৰা যে পল থাকে নহয়, তেওঁ কৈৱৰ্ত সম্প্ৰদায়ৰে আছিলে নাৰীগৰাকী। সেই মাছ ধৰা পলৰে এটা ঠাইৰ পৰা আনি পেলাই তাত পানী দিব দিলে। কিন্তু পলটোত কি আছিলে, 3 আঙুল নে 4 আঙুল তেনেকুৱা পানী কম হৈ গ'ল। তেতিয়া শংকৰদেৱে সুধিলে, তুমি যদি সতী নাৰী হয় তেতিয়াহ'লে এই পানীখিনি কমিল কেনেকৈ? তাৰমানে সেই পলৰে গোটেইখিনি পানী উঠি আহিব লাগিব। জানে নহয় পলটো কেনেকুৱা, কিমান ডাঙৰ এটা চেলেঞ্জিং টাস্ক হয়নে? তেওঁ তেতিয়া ক'লে যে এইটো এটা মোৰ পাপ এটা হৈ থৈছে, যে তেওঁ হেনো তেখেতৰ ভনী জোৱায়েকৰ মুখখন এবাৰ দেখা পাইছিলে ভুলতে, কিবা কলপাত কাটিব যাওঁতে নেকি তেনেকুৱা। তো তেতিয়া শংকৰদেৱে ক'লে যে ঠিক আছে, এই পাপটো তোমাৰ আমি সকলোৱে লৈছোঁ, তুমি আকৌ এবাৰ যোৱা পানী অনাগৈ। যেতিয়া আকৌ এবাৰ গৈ পেলাই পানী আনিলে, তেতিয়া পূৰা ফুল পলটো ভৰ্তিকৈ পানী লৈ আহিব পাৰিছিল তেখেতে। আৰু এই কামটোৰ কাৰণেই তেখেতক শান্তি কন্যা বুলিও কৈছিলে। এইবোৰ জানি সঁচাকৈ বৰ ভাল লাগে। ইমান দূৰ সত্য নাজানো, মুখে মুখেহে প্ৰচলিত। থেংকছ ফৰ ৱাচিং।